गोरोबथालायनो सावरायनाया बयनिख्रुइबो देरसिन जुजिनाय नांनाय होनना जों मिन्थियो बर'फ्रा बेखौ थांनाय 50 बोसोराव मोनदांबोदों खनफ्रोमबो सोरखारजों सावरायनो थांनायाव बर'फ्रा जेनदों थगायजादों बेनिखायनो जों सांग्रां जानांगोन बा इतिहास থাকিব পাৰে কিন্তু সংগ্राम নকৰিলে একো নাপায় बाथ्रायाव बुंनाय दं दि सासे मानसिया गोग्लैयोब्ला सिखांना दोम थाया बियो थाबायलाङो दावबायलाङो बेनिखायनो जौथाय बोसोर गोग्लैसोना थानायनिफ्राय जोंबो सिखांनानै दोम थायालाब्लानो सिगांजों आरो जोंनि थांखिजों जों दावगालांनांगोन There is a saying that if a man is fallen he should not only stand up but also move forward We have been fallen for centuries so now it is time not only to stand up but also to move forward towards our destination जोंनि केसआथ' पलिटिकल केस जों माबा मोनसे क्राइम मावदोंबाबो बे पलिटिकल क्राइम गतिके बेखौ बर'नि राजखान्थि आफादफोरा जुदि पलिटिकली मोजां प्रेसार होयोबा गासिबो गगोन आरो बेखौ बयबो प्रेसार होनांगौ पलिटिकल हान्जाया केवल टकार इपिटिটো চালে নহব আমি হিপিটিটো চাব লাগিব নো ডাউট তেওঁ এজন হিংসাকাৰী বুলি অভিহিত কৰা হৈছে নো ডাউট তেওঁ এজন হত্যাকাৰী বুলি কোৱা হৈছে নো ডাউট মিডিয়াত তেওঁ এজন মানে উগ্ৰপন্থী দুৰ্ধৰ্ষ নেতা বুলি কোৱা হৈছে কিন্তু আমি বিটিআৰৰ ৰাইজে বা বিটিএডিৰ ৰাইজে বিগত 3-4 দশকৰ পৰা ইয়াতে যোনে বসবাস কৰিছে তেওঁলোকে এটাই কথা অনুভৱ কৰিব যে আমাৰ পেটৰ তাৰণাটো আমি গম পাওঁ আৰু গতিকে বিটিআৰৰ ৰাইজে বিচাৰে যে যি অস্ত্ৰ ৰজনজননী ইয়াতে বিগত দশকত চলি আছিল যি বিজনেছ কৰিলে ইয়াতে এটা উপদ্ৰৱৰ নিচিনা তাণ্ডৱৰ নিচিনা পৰিস্থিতি আছিল কোনো শান্তিত বিজনেছ কৰিব পৰা নাছিল ৰাতি শান্তিত ওলাব পৰা নাছিল কিন্তু সেই অৱস্থা আজি কিন্তু পৰিত্ৰাণ ঘটিলে আজি বিটিআৰ চুক্তি বা তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিছত আজি মানুহে উলমালৰে পূজা পাৰ্বণ আজি মানুহে উলমালৰ বিটিআৰ বাকী ৰাইজে আজি বিচাৰিছে যে যি শান্তি উভতি আহিল এৰা ধৰা কৰি হলেও কিছু ল'ব লাগে কিছু দিব লাগে এৰা ধৰাৰ মাজতে সমাজখন চলে আপোনালোকে কি কয় পতি পত্নীৰ মাজতো কাজিয়া হলে এৰা ধৰাৰ ভিতৰতে হয় নহলেতো ডিভোৰ্স হৈ যাব সংসাৰ ভাঙি যাব তো আমাৰ সমাজখনো তদ্ৰুপ এৰা ধৰাৰ মাজতে চলিব লাগে তো গতিকে বিটিআৰ চুক্তি যেটো স্বাক্ষৰিত হৈয়ে গ'ল সেইবিলাক পুৰণা কথা পুনৰাই যাতে নাভাবি বিটিআৰ চুক্তিৰ স্পিৰিটটোক বা বিটিআৰ চুক্তিৰ যি তাৰ মানে মূল্যবোধক যাতে আফেল্ট কৰি বাহাল ৰাখি আইন মন্ত্ৰী কিৰণ ৰিজিজু ডাঙৰীয়া যি নেকি নিজেই এক উত্তৰ পূৰ্বাঞ্চলৰ পুত্ৰ নৰ্থ ইষ্টৰ সন্তান আৰু অসম চৰকাৰৰ মাননীয় যশস্বী মুখ্যমন্ত্ৰী আমাৰ অসমৰ ডাইনামিক CM হিমন্ত বিশ্ব ডাঙৰীয়াই যাতে বিটিআৰ চুক্তি সন্মান জনাই বিটিআৰ চুক্তিৰ প্ৰত্যেকটো দফাৰ প্ৰতি সন্মান জনাই বড়োসকলৰ সকলো শহীদৰ বড়োৰ তেজৰ মূল্যৰ সন্মান জনাই যাতে ৰঞ্জন দৈমাৰীক ৰাষ্ট্ৰপতিৰ জৰিয়তে সমাধান প্ৰদান কৰিয়ে হওক বা সুপ্ৰিম কোৰ্টৰ পৰা এতিয়া যেটো দুটাই উপায় হয়তো সুপ্ৰিম কোৰ্ট বা ৰাষ্ট্ৰপতিৰ সমাধান সুপ্ৰিম কোৰ্টৰ জৰিয়তেই হওক বা ৰঞ্জন দৈমাৰী ডাঙৰীয়াক ৰাষ্ট্ৰপতিৰ প্ৰেসিডেন্সিয়েল মাৰ্চিৰ জৰিয়তেই হওক যাতে সমাধান প্ৰদান কৰি মুকলি আকাশৰ তলত উলিয়াই আনি ৰঞ্জন দৈমাৰী যাতে আগন্তুক দিনত বিটিআৰ অঞ্চলৰ সাৰ্বঙ্গীন উন্নয়নৰ প্ৰক্ৰিয়াত ৰাজনৈতিকভাৱে যাতে নিজে সবলভাৱে নিজে জড়িত হ'ব পাৰে সেই ব্যৱস্থা যাতে অতি শীঘ্ৰে কৰে তাকে আমি আহ্বান কৰিছো আৰু বিটিআৰ চুক্তিত কিঞ্চিতভাৱে হলেও মই যি NDFB গোটৰ মধ্যস্থতাকাৰী হিচাপে নিজৰ কৰ্ম বা কাৰ্যকাল আগবঢ়াইছিলো সৰু যি অনুভৱ মই গ্ৰহণ কৰিবলৈ পাৰিছিলো সেই সময়ত সকলোৰে আশীৰ্বাদত মই অনুভৱ কৰো যে তেওঁলোকক আজি এক যৌথভাৱে সকলো NDFB ফৈদৰ নেতাসমূহক স্পেচিয়েলি ৰঞ্জন দৈমাৰী ডাঙৰীয়া যেহেতু প্ৰতিষ্ঠাপক সভাপতি ফাউণ্ডাৰ প্ৰেছিডেণ্ট ৰঞ্জন দৈমাৰী উৰফে DR নাবলাকো এই শান্তিৰ প্ৰচেছ আৰু গভৰ্ণমেণ্ট মেকিঙত একেলগে যৌথভাৱে যাতে একমোডেট কৰিব পাৰে তাকে কৰজৰে নিবেদন কৰিছো অসম চৰকাৰ আৰু ভাৰত চৰকাৰলৈকে অন্যথা আমাৰ ৰাইজে ভাবিবলৈ বাধ্য হ'ব যে আমাৰ বড়ো জনগোষ্ঠীয় লোকে বা জনজাতীয় লোকে যিদৰে সদায় হতমাইৰ দৃষ্টি বা হতমাৰ দৃষ্টি মানে সহ্য কৰিবলগীয়া হৈছিলে বা মাহিয়াই দৃষ্টিৰে